শোণিতপুৰৰ বালিপুৰা মজলীয়া বিদ্যালয়ৰ শতবৰ্ষ সামৰণি অনুষ্ঠানৰ কালি অনুষ্ঠিত সাংস্কৃতিক সন্ধ্যাত গীত পৰিৱেশন কৰিবলৈ গৈ নিচাসক্ত হৈ জুবিন গাৰ্গে দেখুওৱা আচৰণত সচেতন ৰাইজ স্তম্ভিত হৈছে। অনুষ্ঠানত সমবেত প্ৰায় ৩০,০০০ দৰ্শকে আশা কৰিছিল এইটোৰ পিছত সিটোকৈ স্মৃতিমধুৰ গীত পৰিৱেশন কৰি জুবিনে সকলোকে আপ্লুত কৰিব। কিন্তু প্ৰচণ্ড শীতকো নেওচি এই আশাৰে সমবেত হোৱা হাজাৰ হাজাৰ দৰ্শকক নিৰাশাৰে ম্ৰিয়মান কৰি তুলিলে নিচাসক্ত জুবিনে। কোনো এটা গীতেই স্পষ্ট কণ্ঠৰে সম্পূৰ্ণকৈ পৰিৱেশন কৰিব নোৱাৰা জুবিনে কেইটামান গীতৰ দুই এটা কলি আওৰাই এটা সময়ত মঞ্চতে কান্দোনত ভাগি পৰাৰ অভিনয় কৰাহে দেখা পালে দৰ্শকসকলে। এখন শিক্ষানুষ্ঠানৰ শতবৰ্ষৰ দৰে এক অনুষ্ঠানত মোটা অংকৰ ধনৰ বিনিময়ত গীত পৰিৱেশন কৰিবলৈ এনেদৰে নিচাসক্ত হৈ অহা জুবিনৰ এনে আচৰণে স্বাভাৱিকতেই স্থানীয় ৰাইজক ক্ষুব্ধ কৰি তোলে। জুবিনৰ এনে আচৰণত বাদ্যযন্ত্ৰী সকলো বিবুধিত পৰা পৰিলক্ষিত হয়। জুবিনৰ এই অনুষ্ঠান উপভোগ কৰিবলৈ আহিয়েই দুৰ্ঘটনাত পতিত হৈ ৫জন যুৱক মৃত্যুমুখত পৰিছে। ব্যুৰ' ৰিপৰ্ট অগ্নিকৰ নিউজ।